বেহৰবাৰী আউটপোষ্ট সহযোগ কৰিছে Viewers Wow for Women of Wisdom. এটুৱে মাজনীৰ ৰুম এইখিনি সময়ত তাই অলপ শুৱে অকণ মাতি দিয়কচোন চিনাকি হওঁ এতিয়া নালাগে হার পালে চিনাকি হবা ঠিক আছে মাই ডগছ মাজনী চকা টকা চকীতে ঘূৰিছে ৰবা 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 শুই আছে এখন চকীছি হস্পিটেলতে দেখিছো এপাক ঘূৰি ৰবাচোন ৰবাচোন সেইফালে যোৱা এপ্ৰিল মাহত 3খন বিয়া ইফালে আকৌ 6 মেত মনুজদাহঁতৰ বিয়াখন মনুজদাহঁতৰ বিয়াখনত ভাল প্ৰেজেন্ট এটাই দিব লাগিব বাকি কিখনত না গম পাইছো দোস্ত মানে কি তোক যেনেকুৱাকে মই হেল্প কৰিম হ্যাঁ ঠিক তেনেকুৱাকে একো মোৰো কেইটামান কণ্ডিশ্যন আছে পাৰ্চনেল নহয় সেইটো মানে কি আমাৰতো ৰাস্তাটোৰ কথাটো গম পাওঁ আমাৰ ৰাস্তাটো আধা কেতিয়াবাই পকী হ'ল আৰু বাকীখিনি এতিয়াও পকী হোৱা নাই ন বাকীবিলাকে যি কৰিলে মুঠতে এইবাৰ সেই ৰাস্তাটো হ'বই লাগিব ওকে 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 মই সদায় আছো হ্যাঁ ঠিক আছে ভণ্টি ফৰমাছ দিয়ে দিলোঁ আৰু বৰ ডাঙৰ কাম কৰিলি আচ্ছা এই কেছটো কি কৰিলি কি কেছ তোৰ আমাৰ কেছটো হেই সেইটো কিবা কেছ হ'ল নেকি বেচেৰি এনেই কন্দা কটাখন কৰিছে হ'লেও কিবা এটা আশা কৰিয়েই তোৰ ওচৰলৈ আহিছিল নাই কিবা এটা কৰি দে এই মই কি কৰিব পাৰোঁ তই এদিন নোৱাৰ মই এটা আলোচনা কৰি চাওঁ নেকি কাৰ লগত কেণ্ডিডেট বন্ধুজনৰ লগত ইয়াত থকা কেইটা জ্বলিল নে কি তোৰ আৰে এইটো এটা ইলেকশ্যন ইছ্যু হ'ব পাৰে হে হৰি মানুহৰ পাৰ্চনেল কেছটো কিবা ইলেকশ্যন ইছ্যু হ'ব পাৰে নেকি কিয় নোৱাৰে অ' ভণ্টি ইলেকশ্যনৰ মিটিংবিলাকত এজন কেণ্ডিডেটে আন এজন কেণ্ডিডেটৰ পাৰ্চনেল কথাবোৰ ইছ্যু কৰি ভাষণ দিয়ে দেখা নাই এইবাৰো মোৰ কথাবিলাকৰ কিয় আকৌ উত্তৰ নিদিয়াকে যায় বাৰু কোৱাই ভুল মোৰ বসুৱে তেনেকে কৈছে মাছ ৰাস্তাতে ঘৰত কোৱা হলে ভাল পালি হে কিয় ক'ব আকৌ মই মানুহটোক ভাল বুলি ভাবিছিলো জানেনে মই কমটো চুটত তাৰ লগত কাজিয়া কৰি থাকো নেকি মোৰ নিচিনা জেনুইন মানুহ খুব কম পাবি তই সচ সচ চিংৰা আনিছো হে সেইটো সচ নহয় সঁচা মানে হিন্দীত কৈছো ও হিন্দীৱালা মুঠতে মোক এতিয়া বিচাৰ এটা কৰি দিব লাগে মই মণিবৰ ওচৰতো মহিলা সমিতিত কেছ এটা দি থৈ আহিছো কেছ ডাঙৰ এই মহিলা সমিতিও বিচাৰ কৰি দিব আপোনালোকেও বিচাৰ এটা কৰি দিব লাগে তোৰ শহুৰক নকওঁ কিয় এই সেইটো কথা লৈ আকৌ তেখেতক ফোন কৰিম নে থানাৰ শহুৰৰ কথা কৈছো ক'ব লাগিব মুঠতে দুখী সাৰি যাব নোৱাৰে তই চিন্তা নকৰিবি আহিছো ৰ'ব বহিছো মই হে প্ৰভু এইটো কেছ মই কেনেকে সেটেল কৰো বাৰু তোৰা নামাতিব মোক তই মোক ভুল বুজি আছা একো ভুল বুজা নাই আজিহে আপোনাৰ আচল পৰিচয়টো পাইছো ৰ না শুন না তই বচোন মই বাথৰুমলৈ যাওঁ বল কি আপুনি মোৰ লগত এতিয়া বাথৰুমলৈ যাব এই জিভাটো খাটা হৈছে না কি মোৰ কি ক'ব লাগে কি কৈ পাইছো জংকাৰ বাজিব এতিয়া আৰু সি তোক কি বাথৰুমলৈ যাওঁতে বল বুলি কৈছে মোক বিচাৰ লাগে কেকেটা এইবিলাক কথা মোক বিচাৰ লাগে কিজানি তই বাথৰুমত পিছলি পৰ বুলি সি হেল্প কৰিবলৈহে বিচাৰিছে মই খোজ কাঢ়িব নাজানো মানে আৰু এৰা চাকচোন এইবিলাক মানুহ থাকে নে বাৰু তোৰা আছোনা দেখিছে কেকেটা ইয়ালৈকে পিছ লৈ আহিছে মই এইবিলাক কথা মানে ছাৰ ছাৰ লাজ নেপাহ কিয় ছাৰ
ছাৰ কোৱা ছাৰ বানপানী হ'ব এতিয়া ক'ত আমাৰ থানাত হা বৰষুণ নিদিয়াকৈ বানপানী হ'বনে মোৰ চকু পানীয়ে হ'ব ছাৰ কিয় কৈ আছো ছাৰ ওলাইছে নেকি চাওকচোন কি চকুৰে খৰখৰাই চকু পানী হৈছে কি সেইটো কথা কোৱাচোন অকমান বহি লওঁ বহা তইনো কিয় তাৰ পিছত ইমান লাগি থাক তাক মই ভাল পাঙে কি তই বেলেগৰ ঘৈণীয়েকক ভাল পাৱ আৰে বেলেগৰ ঘৈণীয়েকক ভাল পাব নোৱাৰি নেকি পাৰিতো মোৰ ঘৈণীক পাৰিবি BSFৰ ঘৈণীক পাৰিবি সেইটো ভাল পোৱা কথা কোৱা নাই মই জেনেৰেল ভাল পোৱা কথা কৈছো বাকলি জেনেৰেল ভাল পোৱা ডালনো কি তক কমলক সুস্মিতাক যেনেকে ভাল পাওঁ সেইটো ভাল পোৱা কথা কৈছো এই বাথৰুমলৈ যে তই তৰা মাইক বল বুলি কলি সেইটো কোনটো কুটাৰ ভাল পোৱা সেইটোৱেতো ভুল হৈছে মোৰ যা বুলি ক'ব লাগছিল বল বুলি কৈ পাইছো এই লেংগুৱেজটো যে কি ওলাই যায় মোৰো মানুহ মাৰিব আপুনি ৰ'ব তৰাবা কি লেংগুৱেজ ওলাই যায় দেখছে না তোৰ মুখৰ লেংগুৱেজটো বাদ দে আগতে চকুৰ লেংগুৱেজটো ঠিক কৰ খাপ লোকৰ মাইকেক চকু মাৰা ন তাই বেলেগকে কৈ থাকা তই তৰাবা তুমি ভুল বুজিছা মানে বসুদাই ক'ব লাগিছিলে যা কৈ পালে বল তৰা তুমি বসুমতাইক নাজানা নেকি তেওঁ কথাই ক'ব নাজানে দেখোন ভালকৈ কিবা এটা ভুল হৈ গ'ল আৰু মাফ কৰি দিয়া অ'কে ছাৰ এইটো কেছ বাৰু চল্ভ বুলি ধৰিলো মোৰ আপত্তি নাই কিন্তু নিজৰ মতা বুলি কোৱা কেছটো নিজৰ মতা বুলি কোৱা কেছটো আকৌ কি তাৰমানে ঘটনাটো কি হৈছিল জানা ওলাইছে নেকি চোৱাচোন কি ওলাইছে খৰখৰাই চকু পানী ৰ'বা উলিয়াব নালাগে মই খাটনিয়াক এতিয়াই কৈ কেছটো চল্ভ কৰাই আছো হ'ব আহা অভিটি ওলাইছে নেকি চাওচোন নাই লোৱা এইটো বলো ওলোৱা নাই নে নাই ওলোৱা নালাগে উলিয়াব হ'ব ধৰ ইছৰাম তুমি মানে দিনৰ দিনটো এই চকীখনৰ ওপৰত উঠিয়ে ঘূৰি ফুৰিছা খোজ নাকাঢ়িছা তাৰমানে মই খোজ কাঢ়িব নোৱাৰো নহয় সৌ পৰা মানে কোনেও তোমাক খোজ কাঢ়িবলৈ নিশিকাইছে আচ্ছা বাদ দিয়াচোন তুমি এইবিলাক কি পঢ়ি আছা পলিটিক্স টিপছ আচ্ছা মানে তোমাৰ টিপছ মানে তোমাৰ নামটো কি আছে পলি মানে পলি টিপছ মানে তোমাৰ টিপছ পঢ়ি আছা কি যে পাগলৰ নিচিনা কথা কোৱা নহয় তৰা মাই প্লিজ তই মোক ভুলকে বুজিছায়ে তোক চবেই ভুল বুজে তোৰ নিয়তে খাৰাপ ঐ ছাৰে তোক কেছটো চল্ভ কৰিব দিছি না য'ত লুকাব দিছি আৰে বাবা চল্ভ কৰিম মই কথাখিনি ভালকে গম পাব নালাগিব জানো আৰে কৈতে আছো তৰাই মোক ভুল বুজি আছে বুলি কি ভুল বুজিছো মই আপুনি মোৰ নিজৰ মতা বুলি কোৱা নাছিল কৈছিলো বাকলি কৈছিলানো কিয় আৰে মইতো ভুল ভাবি কোৱা নাই না তই নিজকে লোকৰ ঘৈণীয়েকৰ মতা বুলি কৈছ সেইটো ভুল হোৱা নাই আৰে তইতো তৰা মায়ৰ নিজৰ মতা না কি গোসাঁই মানে ভাৰতৰ গোটেই মতা মানুহবিলাক মানে মোৰ মতা নোহায়ে আমাৰ থানা খিনিৰ তোৰ তই কি সাবমিট কৰিব বিচাৰিছ টোটেল কেছ কি আমি একেলগে থানাৰ ষ্টাফ খিনি এটা ফেমিলি হয় না নহয় আচ্ছা মতা খিনিও নিজৰ মাইকী খিনিও নিজৰ সেইটো মই বুজিলো এইটো আমাৰ মানে এই বুজাইছে যে তহঁত ফিমেল ষ্টাফটো আমাৰ ঘৰৰ নিচিনা নিজৰ নহয় জানো আৰু আমি মেল খিনিওতো তহঁতৰ ঘৰৰ নিচিনাই নিজৰ সজাই কবি আমি ভাই ট্ৰাইবেল মানুহ সজাই পৰে কবা নাজনো মোক দেখি কিন্তু এল্টোখন ঠিকেই ল'ব পাৰিলি তৰা মই তই এতিয়া বুজিছা না নাই বুজিলো এতিয়া তই ভুল বুজি থকা নাই বুজা কিন্তু এতিয়াৰ পৰা কথা কওঁতে অকমান সাৱধান হ'ব দে হ'ব মুঠতে তই ভুল নুবুজিবি ডন্ট মাইণ্ড ডন্ট মাইণ্ড গাত হাত নিদিয়াকে কথা ক'ব নোৱাৰে নেকি আপুনি ইটো মানে কামত ধৰ মুকুতাল চব আছে তুমি মোৰ চকু বিষ উঠাই দিবা হে কিয় মানে তুমি ডেইলি টিভিত ওলোৱা বুলি চাওঁ নোলোৱাই দেখোন মই কিয় টিভিত ওলাম কিয় তোমাৰ বন্ধু জানো MP ইলেকশ্যনত উঠা নাই তুমি মিটিঙত ভাষণ দিয়াৰ কথা নাছিলে মই যাম কিন্তু যোৱা নাই নহয় এতিয়া কেতিয়া যাবা যাওঁ বুলি কওঁতেনে ইলেকশ্যনে পাৰ হৈ যাব
খুৰা তোমাক কোনোবাই টুপি পিন্ধালে যেনহে পাইছো অৰি খবৰদাৰ হে সকলো মানুহকে আপোনাৰ নিচিনা বুলি নাভাবিব চেণ্ডেল মানে আজিহে বেয়া হ'বলৈ পালে দৰ্জী দোকান বা ক'ত পাম ছাৰ মানে এই হুকডাল বেয়া হৈছিল বুলি কৈছিলো যে ভাল কৰিবলৈ লৈ আহিছিলো তোৰ পগলামীৰ সীমা চেৰাই গৈছে চিধা থানালৈ যা মই গৈ আছো হ'ব ছাৰ ভাল দিয়ক ঐ চিধাই থানালৈ যা বেয়া চেণ্ডেলৰ পেণ্ডাল পিন্ধিনো মই কেনেকৈ থানালৈ যাওঁ যা খিকি চিকি মেলি বহি থাকিম যি হয় হ'ব কিন্তু ঠিক কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ এনেকুৱা উঠিবলৈ মন যায় এদিন মই উঠিম তুমি ঠেলিবা হা হয় নেকি হেৰি ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল মাজনীলৈ থোৱা গাখীৰখিনি মেকুৰীয়ে চব খাই পেলালে চাওকচোন মেকুৰীয়ে গাখীৰ খাইছে কিয় চিন্তা কৰি আছে এতিয়া মই গাখীৰ দি আছো তুমি গাখীৰ দিবা গৰুজনীয়ে গাখীৰ দিছে মই লৈ আহিছো আহি আছো ল'ৰাটো কিন্তু বৰ ভাল দেই পইচা পইচাও নিনিলে ঐ মোহন মোহন মুকুতা লোৱা আছে চব আছে তুমি মোৰ চকু বিষ উঠাই দিবা হে কিয় মানে তুমি ডেইলি টিভিত ওলোৱা বুলি চাওঁ নোলোৱাই দেখোন আৰে মই কিয় টিভিত ওলাম কিয় তোমাৰ বন্ধু জানো MP ইলেকশ্যনত উঠা নাই তুমি মিটিঙত ভাষণ দিয়াৰ কথা নাছিলে মই যাম কিন্তু যোৱা নাই নহয় এতিয়া কেতিয়া যাবা যাওঁ বুলি কওঁতেনে ইলেকশ্যনে পাৰ হৈ যাবই খুৰা তোমাক কোনোবাই টুপি পিন্ধালে যেনহে পাইছো অৰি খবৰদাৰ হে সকলো মানুহকে আপোনাৰ নিচিনা বুলি নাভাবিব আৰু সকলো মানুহকে আপোনাৰ লেভেলৰ নিচিনাও নাভাবিব মাইণ্ড ইট পইচাই ল'বলৈ পাহৰিলো নহয় ঐ মুকুতা আমাৰ মহাজনে বহুদিনৰ মূৰত গাখীৰ আনিছে নেপেলাও যা ঐ গৰুৱে গাখীৰ দিয়ে ঐ গিলাছে গিলাছে ঐ মোহনে উঠনা ৰাখে ঐ মোৰ পদূলি দি গাখীৰো নেখাৰে ঐ হলকে হলকে পৰে এই সোণজনী খাং খাং লাগে দেই তই নাচিবি পৰি যাব মোক দে এই নাচ এই সোণজনী খাং খাং লাগে যেতিয়া এচেনেহি খং উঠে মোৰ তেতিয়া হঠাতে পেটটোকে চুই খান্দা দি বেঙে মতা দি কুৰকুৰ কাৰ কাৰ কৰে তাক এইখিনি লৈ ল তাক 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 চাফা আহিল ঐ ছাৰ আহি পালে আহিল না চব মানে চব আৰু আপোনাৰ অকমানো লাজ লগা নাই কিয় আৰে কালি তৰাবাদীৰ লগত সেয়া হৈ গ'ল আকৌ আজি তৰাবাদীৰ কথাই সুধি আছে যে তোৰ বাপেৰে কথা সুধিছো ফাল্টু লাজতে তাকে নকয় কি কব বাইলুং আহিলি অহা নাই সি নাই আহা বাইক বেয়া হৈছে বোলে সেইকাৰণে কিবা মেকানিকৰ লগত কথা পাতি আছে তৰা মাই কিবা বাইক চলাই নেকি মই ছাৰৰ কথা কৈ আছো মই তৰা মাইৰ কথা সুধি আছো এক মিনিট আপুনি এটা মোক কথা কওকচোন আপুনি অনবৰত তৰা মাইকে কিয় থাকে তাৰ পৰা কিবা নলেজ ল'বা খুজিছো মই কিহৰ নলেজ ল'বগে মানে কি জানা কি হ'ল গা লগাই কিয় বহিব লাগে আৰে বেয়া ভাৱত মই ওচৰত বহা নাই নহয় ইফালে বহক
কি হ'ল বুঢ়ীজনী কাহিনীটো বহুত দুখ আছে অ কি কিতাপত যে লিখা আছে আচ্ছা শেষত বুঢ়ীজনী বাচিল কেনে বাও ক'ত বুঢ়ী কথা লিখা আছে ইয়াত ৰাজনীতি কথাহে লিখা আছে আৰু কিতাপখন চিধাকে লোৱাচোন ও সেইকাৰণে দুখ লাগি আছে হে এইটো এতিয়া ধুনীয়া কাহিনী আছে কেনেকুৱা পালি এ মজা টেনচন হোৱা নাই গাখীৰ পেলোৱা ফুটি লাগিছে আজি বেলেগ আপুনি এগিলাচ পেলাব মই দুগিলাচ আনিম মই দুগিলাচ পেলাম মই 4 গিলাচ আনিম আৰু পেলাই নাথাকো তই আনিয়ে থাকিবি হয় আনিয়ে থাকিম চা কেনেকে আনিয়ে থাকিবি তোৰ হাতত এনেকুৱা কি বস্তু আছে চাব হা ধক 100 টকা আকৌ ধক 50 টকা ক'ত পাইছ এই খোপা মই যি ঘৰত কাম কৰো মই কৈছে আপোনাৰ পইচা দি পুতি পেলাব চা জেগাটো মোকো কনা জীৱনত গাখীৰ পেলাব কিন্তু গৰুজনী অং নুখুদিব চা মাওক গিলাচটো মাওক এই চকু পৰে কি হ'ল এতিয়া কক আপুনি তৰাবাই পিছে পিছে কিয় ইমানকে লাগি থাকে সি বিয়া হোৱা মাইকী নহয় নেকি ভদ্ৰ ভাষাত কব বিবাহিত মহিলা বিবাহিত মহিলা আপুনি সেইটো কাৰণে তৰামাই পিছে পিছে ঘূৰে এডাল লক্ষব্য তই বুজা নাই এই কথাটো তাৰ এক্সপিৰিয়েঞ্চ আছেতো কিয় এক্সপিৰিয়েঞ্চ আছে আৰে সংসাৰৰ আপুনিনো সংসাৰৰ এক্সপিৰিয়েঞ্চ লৈ কি কৰিব আৰে পাগলি মই বিয়া নাপাতিম নেকি এই কাৰণে মই সংসাৰৰ কণ্ডিশ্যন বিলাক তৰামাইৰ পৰা জানবা খুজিছো কিন্তু মই কথাটো কোৱাতে উল্টা পুল্টা হৈ যায় আৰে নকাব না কিয়ে আৰে কেনকে বুজাম মই গাখীৰ খাই কেনেকুৱা পাইছা ভাল লাগিছে খালি তোমাৰ অলপ কষ্ট হ'ল ন হেই মোক কিয় কষ্ট হৈছে মই হ'বলে গাখীৰ দিব পাৰিছো নহয় অ আনুনতে কষ্ট হ'ল হে মই যে এনেও পিটপিটাই ঘূৰিয়ে ফুৰিছো হয় নেকি তুমি ইমান কিয় কিতাপ পঢ়ি থাকা ভাল পাওঁ ভাল পোৱা মোৰ সতে একে মই ইমান কিতাপ পঢ়ি ভাল পাওঁ হয় নেকি মোক কিতাপ এখন লাগে চাওঁ কি হ'ল বুঢ়ীজনী কাহিনীটো বহুত দুখ আছে কি কিতাপত যে লিখা আছে আচ্ছা শেষত বুঢ়ীজনী বাচিল কেনে বাও ক'ত বুঢ়ী কথা লিখা আছে ইয়াত ৰাজনীতি কথাহে লিখা আছে আৰু কিতাপখন চিধাকে লোৱাচোন সেইকাৰণে দুখ লাগি আছে হে এইটো এতিয়া ধুনীয়া কাহিনী আছে মোহন এইফালে আছোন গৈছো আহি আছো বাইদেউ মোক আপুনি কিয় মাতিছে এই চাহকাপ খাই লোৱাচোন চাহ বনাই আপুনি কিয় ইমান কষ্ট কৰিছে ডাইৰেক্ট ভাতকেইটা দি দিয়া হলে ভাত বাৰু খাবা আগতে চাহকণ খাই লোৱাচোন ভাতো খাম আমাৰ পুলি মাজনী এইবিলাক কি কিতাপ পঢ়ি আছে হে এৰিষ্টটল প্লেটো মেকিয়াভেলি এইবোৰ কিতাপ পঢ়ে এইটোতোলা নে বৰটোলা এৰিষ্টটলা নহয় এৰিষ্টটল ইষ্টটুতুল বা ইমান টান নাম ৰাখিছে হেই আমাৰ যদু মধু নামেই ঠিক আছে হ'ব তুমি চাহকণ খোৱা বোলো শুনিছেনে অৰি ডিউটিলে নাযায় জানো মন যোৱা নাই হয় দিয়ক কিমানো আৰু ডিউটি কৰিব হেৰি নহয় বিয়া নে অন্নপ্ৰাশন মানে আমি পুলিচে এই হেৰিটো শুনিয়ে গম পাওঁ পইচা সৰকোৱা মাত যে কিমান টকা সোণা লগা আৰু মোক ফটোৱাটো এইটো
আপুনি হিষ্ট্ৰীৰ বিষয়ে কি জানে এই হিষ্ট্ৰী মোৰ ইলেক্ট্ৰিক ছাবজেক্ট আছিল তেতিয়াহ'লে কওকচোন কিমান শতিকাত ভাৰতে ইণ্ডিয়া আক্ৰমণ কৰিছিল ভাৰতে ইণ্ডিয়া কোৱাচোন কোৱা ইলেকশ্যন মানে কি এইবিলাক কিয়ৰ মোচন চকুত চোৱা কেনে দেখিছা মোৰ সন্মানৰ কথা আপুনি চিন্তা কৰিব নালাগে অ যোৱা মই তোমাৰ সন্মানৰ কথা কোৱা নাই তেতিয়াহ'লে মোৰ বাহিৰে এৰিয়াটোত আৰু কোন আছে আৰে মোৰ কথা কৈছো ছাৰ মোৰ ফালে চাওক কি চকুলে চাওক কিয় এই লেন্স লগাইছো বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে Viwas Wow for Women of Wisdom.